সো হেল্ল' গাইজ, তো টোপনিৰ পৰা উঠাই নাই আৰু ভাবিলোঁ এটা আনবক্সিঙৰ ভিডিঅ' বনাই দিওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে হ'ল কালি দুটা ঘড়ী অৰ্ডাৰ কৰিলোঁ আৰু ঘড়ী দুটাৰ কোৱালিটি কেনেকুৱা আপোনালোকক দেখুৱাবতো লাগিবই। তো ঘড়ী দুটা আনবক্সিং কৰাই নাই, তো আজি কৰিম আৰু ভিডিঅ'টোত আপোনালোকে চাই থাকিব। তো পটককৈ মোক বিচনাৰ পৰা উঠি মুখ চুখ ধুই আনবক্সিঙৰ যিটো নাম যাওঁ, তো বলক। তো মুখ ধুই আহি পালোঁ আৰু এইটোৱে হৈছে সেইটো, আৰু ইয়াৰ ভিতৰতে দুটা ঘড়ী আছে, চাওক। তো এতিয়া আনবক্সিং কৰিম, ক'ত কৰোঁ আনবক্সিংটো মই চাই লওঁ। আৰু বিচনাতে আনবক্সিং কৰিম কাৰণ মোৰ দিনটো বিচনাৰ পৰাই আৰম্ভ হৈছে। তো বিচনাতে আনবক্সিং কৰিম আৰু আজি আমি আনবক্সিং কৰিম কোনো চুৰিৰে নহয়, আৰু আজি আমি আনবক্সিং কৰিম কলমেৰে। চাওক, এইটো কলম, কাৰণ চুৰিখন ক'ত থ'লোঁ পাহৰি গ'লোঁ, সেইকাৰণে এইখনেৰে আৰু এইডালেৰে আৰু সেই কৰিব লাগিব। আৰু এয়া চাওক, এইটো আৰু এইটো আপোনালোকক লগাই দেখুৱাই আছোঁ। এইটো এটা আৰু এটা দেখুৱাইছোঁ, সেইটো খোলাই নাই। এইটো এটা আৰু এয়া এটা, এইটো খুলি দেখুৱাইছোঁ। এইটো মই আগতে লগাই থৈছোঁ। আৰু এইটো এটা, এইটো আৰু এইটো, এই দুটা। তো কোৱালিটিটোতো ইয়াৰ ভালে, আৰু ডিছপ্লেৰ কথা কওঁতো ডিছপ্লেও ভালে, আৰু বেয়া বুলি কি কওঁ, খালি কি এইটো চাৰ্জ দিব নোৱাৰি আৰু বেটাৰী লগাব লাগিব। আৰু আপোনালোকক মুডটো দেখুৱাই দিছোঁ, এইটোত দিলে আপোনালোকৰ এইটো অন হৈ যাব। আৰু এতিয়া বাজিল 7:45, আৰু এতিয়া আৰু ইয়াত এইটো টিপি আৰু ইয়াতে ওপৰতো টিপিলে আপোনাৰ মুডটো ছেট কৰিব পাৰিব, টাইম, আৰু এইটো আমাৰ তাৰিখ, এইটো আৰু এইটো কিমান ছেকেণ্ড গৈছে এইবোৰ আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে ক'ৰবাত গ'লে টাইমটো ছেট কৰি পেলাই এলাৰ্ম লগাব পাৰিব, আৰু সকলো ধৰণৰ ফেচিলিটি আছে ইয়াত। আৰু এই দুটাই, আৰু আপোনাৰ প্ৰাইচটো হৈছে, আৰু প্ৰাইচটো ইয়াৰ 450 টকা, আৰু ইয়াত লিখাই আছে 450। আৰু প্ৰাইচ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু অলপ দেখুৱাইছোঁ কি এই দুটা, আৰু এয়া চাওক, আপোনালোকক পিন্ধি দেখুৱাই দিলোঁ। এইটো আপোনালোকেও কিনিব পাৰে, মিছ'ত গৈ কিনে আপোনালোকে এইটো ক্ৰয় কৰিব পাৰে। আৰু এয়াই আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। তো ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব।